হাই বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আজি মই হাঁহিবলৈ এই ভিডিঅ'টো বনোৱা নাই। সকলো মানুহে আটাইতকৈ বেছি ভাল পোৱা মা দেউতাৰ ওপৰত মই এটা সৰু ভিডিঅ' বনাইছোঁ। আচলতে এইটো ভিডিঅ' নহয়, মোৰ অন্তৰত থকা মা দেউতাৰ ওপৰত মোৰ মৰম, শ্ৰদ্ধা আৰু সন্মানহে। কেৱল মোৰ মনৰ ভাৱনাখিনি এই ভিডিঅ'টোৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰিছোঁ। এটা কথা মনত ৰাখিব, মোৰ এই ভিডিঅ'টো কোনো ব্যক্তিগত জীৱনৰ লগত জড়িত নহয়। এই ভিডিঅ'টোৰ দ্বাৰা কোনো ব্যক্তিৰ মনত আঘাত দিব বিচৰা নাই। যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কেৱল এবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে এই ধৰণৰ বহুতো ভিডিঅ' চাই থাকিব পাৰিব। ঠিক আছে, মই আৰু বেছি কথা নকওঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। শুনাচোন, মই এতিয়া অফিচলৈ যাওঁ, তুমি মা দেউতাক অলপ ভালদৰে চাবা। তেওঁলোকে যি খায় তুমি তাকে বনাই দিবা। ঠিক আছে, মই এতিয়া যাওঁ দিয়া। হ'ব, তুমি যোৱা অফিচলৈ এতিয়া। তেওঁলোকৰ আৰু মোৰ কি চাবলগীয়া আছে হা? ঠিক আছে দিয়া, তুমি ক'ব নালাগে, মই চাম দিয়া। মা, মই অফিচলৈ যাওঁ। দেউতা থাকিবা। মা, আপোনালোকে যে ইমান আৰামত বহি আছে, কি ঘৰৰ কাম কৰিব নালাগে নেকি? মই কি আপোনালোকৰ চাকৰি নেকি? আজি মোৰতো বহুত বিষাই আছে বোৱাৰী। মোৰ ল'ৰাই যে সেইদিনা তোমাক নৱৰত্ন তেলটো আনি দিছিল, মোক অলপ মূৰত লগাই দিয়াচোন। সেইটো কি আপোনালোকৰ বাবে আনিছে নেকি? সেইটো মোৰ মানুহজনে মোৰ কাৰণে আনিছে। সেইদিনাখন তেলটো অনা দেখি আজি লগা হ'লে মই কিন্তু দিব নোৱাৰো। আপোনাৰ গিৰিয়েকে আনি নিদিয়ে নেকি? বোৱাৰীৰ পৰা যে খুজিব আহিছে। মোৰ মানুহজনে বজাৰ কৰি আনিছেতো, খাই খাই আপোনালোকৰ তেল বাঢ়িছে। আপোনালোকক পুহি থকাতকৈ কুকুৰ এটা পুহি থকাই ভাল। বোৱাৰী, তুমি এইবোৰ কি কথা কৈ আছা? মইনো তোমাৰ পৰা কি ডাঙৰ বস্তু খুজিলোনো? কেৱল তেলৰ বটলটোহে খুজিলো। হ'ব দিয়া, নালাগে। ময়ে মানুহৰ ঘৰত কাম কৰি কিনি ল'ম, তুমি দিব নালাগে। মোৰ ভুল হ'ল। তেলৰ বটলটো তোমাৰ পৰা বিচাৰিব নালাগিছিল। মোক ক্ষমা কৰি দিবা দেই। মইনো কি জানো তেলৰ বটলটো খোজাৰ বাবদ তুমি যে মোক ইমান কথা শুনাবা। হ'ব, ইয়াত বহি বহি খুৱাব নোৱাৰো মই। যাওক, ৰুমটো ঝাৰু দিয়ক আৰু পাকঘৰৰ বাচনবোৰ পৰি আছে। একদম খোৱা সময়ত কাঁহী ভৰাই খাব আৰু পিছত বেমাৰ হ'ব কামৰ সময়ত। টিভিটোকে লগাই লওঁ। লগৰজনীকে এটা ফোন এটা কৰোৱাচোন, তাইনো কি খবৰ। হেল্ল', ভালনে? কি ক'বা আৰু, মোৰ ভাল নহয়। আমাৰ এওঁৰ মাক দেউতাক মোৰ লগতে আছে নহয়। যি দিগদাৰী বুজিছানে? এই বুঢ়া বুঢ়ী নহয়, কেতিয়া যে মৰিব। আজি মানুহজন আহিলে ক'ব লাগিব ৰ'বা, এই বুঢ়া বুঢ়ীক বেলেগ কৰি খাব দিবলৈ। ইহঁতক যতন ল'লে মইহে বেমাৰত পৰিব লাগিব এতিয়া। হ'ব দিয়া, ৰাখো। বুঢ়াজনে মোক বেবাই আছে। বোৱাৰী, ক'তনো আছা তুমি? কি হ'ল আপোনাৰ? কেতিফালে কি চিঞৰি আছে মোক? বোৱাৰী, মোৰ ঘড়ীটো আজি ৰাতিপুৱাৰ পৰা কাম কৰা নাই। ঘড়ীৰ বেটাৰীটো বেয়া হ'ল নেকি? তোমাৰ পৰা 100 টকা এটা দিয়াচোন। লাজ নাই নেকি আপোনাৰ? ৰাতিপুৱাৰ পৰা মোৰ পৰা পইচা বিচাৰিব আহিছে যে। 1 টকা এটা কামানি নাই, বুঢ়া বয়সত আকৌ ঘড়ী পিন্ধিব আহে। 100 টকা আজিকালি কোনে কাক দিয়ে কওকচোন? দিনটো ঘৰতে বহি থাকি থাকি ল'ৰা কামানি খাই আছে। এনে 100 টকা এটা কোনে কাক দিব পাৰে কওক? আপোনাৰ লাজ নাই নেকি? বোৱাৰীৰ পৰা পইচা বিচাৰিব আহিছে। আমাৰ চহৰত কিন্তু শহুৰেকে বোৱাৰীৰ পৰা পইচা নিবিচাৰে দেই। যাওক, মোৰ হাতত পইচা নাই। ঘৰটো ঠিক কৰিবৰ কাৰণে পইচা নাই বুলি দলি মাৰি পেলাই দিয়ক। হ'ব বোৱাৰী, ইমানখিনি কথা মই ভবাই নাছিলোঁ। মই তোমাক নিজৰ ছোৱালী বুলি ভাবিহে খুজিছিলোঁ। ভাবিছিলোঁ 1 তাৰিখ হ'ল, মোৰ ল'ৰাৰ চাগে দৰমহা সোমাল। সেইবাবে 100 টকা এটা মোৰ ঘড়ীটো ঠিক কৰিবৰ কাৰণে খুজিছিলোঁ। ল'ৰা দৰমহা কেইটালে হাত মেলি থাকে, নিজে কাম এটা বিচাৰি ল'ব নোৱাৰে নেকি? একো যদি কাম কৰিব নোৱাৰে, ঠেলা এখন চলাব পাৰে দেখোন। হ'ব বোৱাৰী, নালাগে দিয়া, মই মোৰ ল'ৰাৰ পৰাই ল'ম। মোৰে ভুল, খুজিবই নালাগিছিল বোৱাৰীৰ পৰা পইচাটো। কাম নাই আৰু, বুঢ়াক 100 টকা এটা এনেই দিম মই। তুমি ইয়াতে অকলে অকলে মন মাৰি কিয় বহি আছা? মই জানো, নিশ্চয় তোমাক বোৱাৰীয়ে চাগে কিবা কথা শুনালে। নাকান্দিবা,
আমাৰ বুঢ়া বুঢ়ী ভাগ্যত চাগে এনেকুৱা বোৱাৰী পাম বুলিয়ে লিখা আছে। আমিতো বোৱাৰীৰ লগত একো অনিষ্ট কৰা নাই। ভগৱানে চাই আছে, তুমি ধৈৰ্য ধৰি থাকা। এদিন হ'লে এদিন আমাৰ ঘৰৰ সুখ শান্তি ঘূৰি আহিবই। ব'লা আমি বুঢ়া বুঢ়ী দুজনে বেলেগ কৰি থকা খোৱাৰ ব্যৱস্থা কৰোঁ। সিহঁতে শান্তিৰে থাকক। তুমি তেনেকৈ কিয় কৈছা? তুমি ল'ৰাৰ কথাটো কিয় নাভাবা? সি জানো আমাক এৰি থাকিব পাৰিব? তোমাৰ মনত আছেনে আমি যে দুখীয়া হৈ থকাৰ অৱস্থাত আমি নিজে পেটত গামোচা বান্ধি তাক পেটৰ ভোক অনুভৱ কৰিব দিয়া নাছিলো। আপুনি আৰু সেইবোৰ কথা নক'ব। মোৰ চকু পানী ওলাই আহিছে। কেতিয়াবা এনেকুৱা অনুভৱ হয় আমি যেন সিহঁতৰ ওপৰত বোজাহে হৈ আছো নেকি। হ'ব দিয়া, তুমি এইবোৰ কথা নকবা আৰু। তোমাৰ লগত মোৰো চকু পানী ওলাই আহিব ধৰিছে। বোৱাৰীৰ পৰা 100 টকা এটা বিচৰাত বোৱাৰীয়ে যিখিনি কথা শুনালে, সেই কথাখিনিয়ে অন্তৰত মোৰ বহুত আঘাত লাগিছে। হ'ব দিয়া, তুমি এতিয়া কান্দি নাথাকিবা। মই অলপ বাহিৰৰ পৰা ওলাই আহোঁ, ক'ৰবাত 100 টকা এটা পাওঁ নেকি। ল'ৰাটো থকা হয় তাৰ পৰাই ল'লো হয়। তুমি কান্দি নাথাকিবা। সি ল'ৰাটো আহি যদি কান্দি থকা দেখে বোৱাৰীৰ লগতে কাজিয়া কৰিবহি। তুমি মা দেউতাক ভাত পানী দিলানে? পিছৰ আহি আৰু কথা নাই আৰু। মা দেউতা খবৰহে লয়, মই খবৰ ল'ব নালাগে। মই গোটেই দিনটো যে ঘৰত কাম কৰি কৰি মৰি থাকো। ৰবাচোন, তুমি আকৌ কিয় খং কৰিছা? তোমাৰ খবৰ ল'বলৈ বহুত সময় আছে। কোৱাচোন এতিয়া মা দেউতা ক'ত আছে? বোপা, তই আহি পালি অফিচৰ পৰা? দেউতা, এই মাত্ৰ আহি পালো। এতিয়া ল'ৰা আহি পালে নহয়। মোৰ কথা সঁচাই মিছাই নানানটা লগাব। তুমি এইবোৰ যি টি কথা কিয় কৈ আছা? ৰবাচোন, দেউতাক ক'ব দিয়া। বোপা, মোক ঘড়ীৰ বেটাৰীটো সলাব লাগিছিল। দেউতা, ঘড়ীটো মোক দিব। মই কালি ঠিক কৰি আনি দিম। জানা বোপা, আজি মই বোৱাৰীক ঘড়ীটো ঠিক কৰিবৰ কাৰণে 100 টকা এটা বিচৰাত বোৱাৰীয়ে নানানটা কথা শুনালে মোক। মোৰ আজি কলিজাত ইমান আঘাত লাগিছে নহয়। জানা, মই বোৱাৰীক নিজৰ ছোৱালী নিচিনা ভাবো। দেউতাই এইবোৰ কি কৈ আছে? তুমি দেউতাৰ লগত কিয় কাজিয়া লাগিছিলা? দেউতাৰ লগত এনেকে ব্যৱহাৰ কৰিব নাপায় নহয়। গম পালা? মই আগতে তোমাক কৈ থোৱা নাছিলো নেকি যে দেউতাই যি টি কথা কৈ পেলাই মোক গালি শুনাব বুলি পেলাই? আজি দেউতাই মোক 100 টকা এটা বিচাৰিছিল। মই ক'লো তুমি আহিলে দিম বুলি পেলাই। এতিয়া তোমাক যি টি কথা কৈ মোক গালি শুনাবলৈ বিচাৰি আছে। দেউতা, আপুনি কিয় তাইৰ ওপৰত মিছা মিছাকৈ বদনাম কৰি আছে? তাই আপোনাক ইমান ভাল পায়। নাপায় নহয় দেউতা এইটো বয়সত মিছা কথা ক'বলৈ। বোপা, মোৰ ঢেকেৰা মাছ এটা খাবলৈ বৰ মন গৈ আছে। তই বজাৰৰ পৰা আহোঁতে এটা ঢেকেৰা মাছ লৈ আহিবিচোন। মোৰ এই কাপোৰযোৰ বৰ গৰম লাগে। তই পাৰিলে মোৰ কাৰণে এযোৰ কটন কাপোৰ লৈ আহিবিচোন। ঠিক আছে মা, মই বজাৰৰ পৰা লৈ আহিম দিয়া। মাৰ কাৰণে শাৰী কিনিলে কিন্তু মোলৈ এযোৰ কাপোৰ কিনিব লাগিব। তুমি যে পইচাবোৰ মা দেউতাৰ ওপৰত এনেকৈ খৰচ কৰি আছা, আমাৰ কি ভৱিষ্যত নাই? গোটেই জীৱন এই পুৰণা ঘৰতে থাকিম বুলি ভাবিছা নেকি? তুমি তেনেকৈ কিয় কৈছা? মা দেউতা আৰু কিমান দিনো জীয়াই থাকিব? মা দেউতাৰ লগত থাকি কিমান শান্তি লাগে। হ'ব দিয়া, মই বজাৰলৈ যাওঁ, মাছ এটা লৈ আহোঁ। আজি বোলে মায়ে ঢেকেৰা মাছ খাব বৰ মন গৈ আছে। এই মাছটো ল, মা দেউতাক ভালদৰে বনাই দিবি। বেছি জ্বলা নিদিবি আকৌ। মা দেউতা আকৌ জ্বলা খাব নোৱাৰে নহয়। মই অলপ বাহিৰৰ পৰা আহোঁ। ঠিক আছে দিয়া। ল'ৰাই কি আনিছে বোৱাৰী? মাছ আনিছে আকৌ। মাছৰ নাম শুনি ৰবই পৰা নাই। নিজেতো আনি খাব নোৱাৰি, ল'ৰাই অনা মাছ খাবলৈ মুখ মেলি থাকে। মাছ জীৱনত খাই পোৱা নাই নেকি? যাওক বাথৰুমত কাপোৰবোৰ থৈ আহিছো, ধুৱক গৈ। তেওঁ নাহোঁতেই ফটাফট মাছটো ভাজি খাই লওঁ। তেওঁ আহি পালে মাক দেউতাকহে খাবলৈ দিব। পিছত মই অলপমানহে পাম। বোৱাৰী থকা স্বত্বেও আজি এই বয়সত মই কাপোৰ ধুব লগা হৈছে। মা, তই যে কাপোৰ ধুই আছ, তোক কোনে কাপোৰ ধুব দিছে? তাই ক'ত? মা, তই ৰ, তাইক আজি মই দি আছো। বোপা, মই নিজে দিছো, তই আকৌ বোৱাৰীক গৈ একো নকবি।
তই মোৰ মাক কাপোৰ ধুবলৈ দি তই ইয়াত মনে মনে ভাত খাই আছ। ইমান দিন মা দেউতাক কোৱা কথাষাৰ সঁচাই মানে। মই তোৰ কথাবোৰ বিশ্বাস কৰি মা দেউতাক এনে কিমান যে গালি পাৰিলো। ৰহ, তোৰ পিঠিৰ ছাল নাফালোতে ঘৰৰ পৰা ওলা। মোক ঘৰৰ পৰা ওলাই নিদিবা, মোক মাফ কৰি দিয়া। আৰু মই কেতিয়াও মা দেউতাক গালি নাপাৰো। মা দেউতাই যি কয় মই তাকেই শুনিম। এতিয়া কান্দিব আহিছে। যা যা, মা দেউতাৰ পৰা ক্ষমা খুজিগৈ। মা, মোক ক্ষমা কৰি দিয়া। দেউতা, মোক ক্ষমা কৰি দিয়ক আপোনালোকে। মই আপোনালোকৰ মৰম বুজি নাপালো। মই আজিৰ পৰা আপোনালোকৰ কথা মানি চলিম। আপোনালোকক কেতিয়াও অপমান নকৰো আৰু। হ'ব বোৱাৰী, তুমি আমাৰ ছোৱালী বুলি তোমাক ক্ষমা কৰি দিলো। আজিৰ পৰা আমি সকলোৱে মিলিজুলি হাঁহি ফূৰ্তিৰে একেলগে একেখন ঘৰতে থাকিম। হ'ব দেউতা, আমি সকলোৱে মিলি জুলি একেলগে থাকিম।